দ্বাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ অষ্টম অধ্যায় গোয়িং প্লেচেছ শীৰ্ষক কাহিনীটো লেখক A.R. বাৰ্টনৰ দ্বাৰা ৰচিত। গোয়িং প্লেচেছ কাহিনীটো ছফি নামৰ এগৰাকী কিশোৰী তাইৰ কাল্পনিক জগতখন তাইৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে জড়িত। ছফিয়ে সদায় ধনী অত্যাধুনিক আৰু অভিলাষী জীৱন যাপন কৰাৰ সপোনত হেৰাই থাকে। ইয়াৰ আগতে এই পাঠটোৰ সাৰাংশৰ ভিডিঅ' বনাইছোঁ, যদিহে ভিডিঅ'টো চোৱা নাই চাবা তেতিয়া কাহিনীটো ভালদৰে আয়ত্ত কৰিব পাৰিবা আৰু প্ৰশ্নোত্তৰবোৰো ভালদৰে লিখিব পাৰিবা। নমস্কাৰ, মই দিগন্ত। আজি মই এই ভিডিঅ'টোত গোয়িং প্লেচেছ শীৰ্ষক পাঠটোৰ পৰা কেইটামান দৰকাৰী আৰু ছুটি প্ৰশ্নোত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। বলা এতিয়া এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question number 1. Who is the author of the lesson Going Places? Going Places শীৰ্ষক পাঠটোৰ লেখক কোন? আনসাৰ হ'ব Going Places শীৰ্ষক পাঠটোৰ লেখকজনৰ নাম হ'ল A.R. বাৰ্টন। Question number 2. Who are the two friends in the story? এই কাহিনীটোত উল্লেখিত বান্ধৱী দুজনী কোন? আনসাৰ হ'ব কাহিনীটোত উল্লেখিত বান্ধৱী দুজনী হ'ল ছফি আৰু জেন্সি। Question number 3. What does Sophie want to have when she grows up? ডাঙৰ হোৱাৰ পাছত ছফিয়ে কি কৰিব বিচাৰে? আনসাৰ হ'ব ডাঙৰ হোৱাৰ পাছত ছফিয়ে এখন বুটিকৰ গৰাকী হ'ব বিচাৰে। বুটিক মানে কি জানানে? বুটিক মানে এখন দোকান য'ত দামী উপহাৰ আৰু কাপোৰবোৰ বিক্ৰী কৰা হয়। Question number 4. Who is Derek? ডেৰেক কোন? আনসাৰ হ'ব ডেৰেক ছফিৰ সৰু ভায়েক। Question number 5. Who is Geoff? Geoff কোন? আনসাৰ হ'ব Geoff ছফিৰ ডাঙৰ ভায়েক। Question number 6. What is Geoff's profession? Geoffৰ বৃত্তি বা পেশা কি? আনসাৰ হ'ব Geoff এজন এপ্ৰেণ্টাইজ মেকানিক। এপ্ৰেণ্টাইজ মানে প্ৰশিক্ষণ লৈ থকা। Question number 7. Who is Danny Casey? Danny Casey কোন? আনসাৰ হ'ব Danny Casey এজন আয়াৰলেণ্ড বা আইৰিছ ফুটবল খেলুৱৈ। Question number 8. Which country does Danny Casey play for? Danny Casey কোনখন দেশৰ বাবে খেলে? আনসাৰ হ'ব Danny Casey আয়াৰলেণ্ডৰ বাবে খেলে। Question number 9. For whom does Sophie ask Danny Casey an autograph? ছফিয়ে কাৰ বাবে Danny Caseyক অটোগ্ৰাফ বিচাৰিছিল বা সুধিছিল? আনসাৰ হ'ব ছফিয়ে Danny Caseyক তাইৰ সৰু ভায়েক ডেৰেকৰ বাবে অটোগ্ৰাফ বিচাৰিছিল। Question number 10. Where did Sophie meet Danny Casey? ছফিয়ে Danny Caseyক ক'ত লগ পাইছিল? আনসাৰটো চোৱা, ছফিয়ে Danny Caseyক আৰ্কেডত লগ পাইছিল। আৰ্কেড মানে দুইফালে দোকান থকা এটা ডাঙৰ আৱৰা পথ বা এলেকা। Question number 11. What types of dream do Sophie entertain? ছফিয়ে কেনে ধৰণৰ সপোনবোৰ কল্পনা কৰিছিল? আনসাৰ হ'ব ছফিয়ে কিছুমান অবাস্তৱিক আৰু বন্য কল্পনা কৰিছিল। Question number 12. Where was it more likely that the two girls would find work after school? দুইজনী ছোৱালীয়ে স্কুলীয়া শিক্ষা সমাপ্ত হোৱাৰ পিছত কাম বিচাৰি পোৱাৰ সম্ভাৱনা ক'ত আছিল? আনসাৰটো হ'ব ছোৱালী দুইজনীয়ে স্কুলীয়া শিক্ষা সমাপ্ত হোৱাৰ পিছত বিস্কুট কাৰখানাত কাম কৰাৰ সম্ভাৱনা বেছি আছিল। এই পাঠটোৰ ছুটি প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিলোঁ। তোমালোকৰ লগতো যদি এনেকুৱা কুৱেশ্যনছ আছে কমেণ্টত লিখিবা, মই এনসাৰ দিবলৈ ট্ৰাই কৰিম। এই পাঠটোৰ সাৰাংশ পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে আৰু বহুতো প্ৰশ্নোত্তৰৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে তাতে চাই লিখিব পাৰিবা। তোমালোকৰ ইংৰাজী পাঠ্যক্ৰমৰ কোনবোৰ লেচন বুজাত অসুবিধা হৈ আছে কমেণ্ট কৰি ক'বা। মই এনেদৰে সৰল আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।